মডেল অফ কণ্ডাক্টৰ হিচাপে আমি কেম্পেইন কৰিব নোৱাৰোঁ। তেখেতে জানিব লাগিছিল যে 9 তাৰিখত মই পইচা বিলাব নোৱাৰোঁ, মিটিং কৰিব নোৱাৰোঁ। তেখেতে গুণ্ডা বাহিনী লৈ 12টা গাড়ী লৈ নাইগাঁও ৰাতিত গৈছিলে, সেই সময়তে এটা দুৰ্ঘটনা হ'ল। এইটো হ'ব নালাগিছিলে, কিন্তু তেখেতে প্ৰমোদ বড়ো ডাঙৰীয়াই এই ঘটনাটো হ'ব দিলে। যিমানখিনি আমি আশা কৰিছোঁ ইমানখিনি মানুহ হৈছে। আশা কৰিছোঁ আগন্তুক যিটো BTC নিৰ্বাচন, এই আজি যিটো মানুহবিলাক যোগদান হৈছে বা আমাৰ সহায় কৰিছে, সেই মানুহসকলে সদায় আমাৰ লগত আছে আৰু সব সময় মানে BTC বিষয়ৰ লগতে থাকিব। কাৰণ যোৱা MP ইলেকশ্যনতো আমি দেখিছোঁ আমাৰ বাকুগুৰি হিচাপে আমি যথেষ্ট ভাল ৰিজাল্ট কৰিছোঁ, আৰু এই কাৰণে আমাৰ চিন্তা কৰিব লগা একো নাই। তেখেতকো মই ৱেলকাম কৰিছোঁ, কাৰণ গণতন্ত্ৰ হিচাপে চব ৰাজনৈতিক দলে খেলিব পাৰিব। আমাৰ বাকুগুৰি সমষ্টিত কোনো মানুহ মানাদণ্ড কংগ্ৰেছে যদি খেলক, ইয়াত ৰাইজৰ লগত আলোচনা কৰক, ৰাইজক লগ ধৰক। মই এটাই বেয়া পাইছোঁ, সেইদিনা কোনোবা সুনীল নাৰ্জাৰী কিবা ল'ৰা আছে, তেখেতে এটা কথা ক'লে, UPPলে সেইদিনা খাকীগোলাত মিটিং হৈছিলে, কিন্তু আমাৰ BPFে কোনো জেগাত কোনো গাঁৱতো মিটিং হোৱা নাছিলে। এই কথাবোৰ এইটো কৈছে। আৰু যিহেতু খাকীগোলাত সেইদিনা 28 তাৰিখত UPPলৰ সিহঁতৰ কি কয় বেনিফিচিয়াৰী স্কিমৰ কাৰণে মিটিং হৈছিলে, তাত প্ৰমোদ বড়ো ডাঙৰীয়াই এটা কথা কৈছে, মোক এই নাইগাঁৱতে আক্ৰমণ কৰিছে। কিয় আক্ৰমণ কৰা হ'ল এই কথাটো নক'ল, কাৰণ সেইদিনা 9 তাৰিখ আছিলে, 10 তাৰিখত আমাৰ নিৰ্বাচন, 8 তাৰিখত আমাৰ মডেল অফ কণ্ডাক্টৰ হিচাপে আমি কেম্পেইন কৰিব নোৱাৰোঁ। কিন্তু সেইদিনাই 9 তাৰিখত তেখেতে এই ডাউকিবাৰী, ঔৱাবাৰী, চালবাৰী, তিনচিলা হৈ থকা বিলাই আছিল। সেই বিলাই থকা কথাবিলাক আমাৰ ৰাইজে দেখি তেখেতক অলপ হাৰাশাস্তি দিছোঁ, আৰু পলিটিকেলত কি ধৰণৰ পলিটিকেল খেলিব লাগে সেইটো শিক্ষা দিছে। এইটোতো বেয়া হোৱা নাই, কাৰণ তেখেতে জানিব লাগিছিল যে 9 তাৰিখত মই পইচা বিলাব নোৱাৰোঁ, মিটিং কৰিব নোৱাৰোঁ। তেখেতে গুণ্ডা বাহিনী লৈ 12টা গাড়ী লৈ নাইগাঁও ৰাতিত গৈছিলে, সেই সময়তে এটা দুৰ্ঘটনা হ'ল। এইটো হ'ব নালাগিছিলে, কিন্তু তেখেতে প্ৰমোদ বড়ো ডাঙৰীয়াই এই ঘটনাটো হ'ব দিলে। 2025 ছেপ্টেম্বৰত যিটো BTC নিৰ্বাচন হ'ব লগা, ইয়াতো আমাৰ চিন্তা কৰিব একো নাই, কাৰণ BPF ইয়াত জিকাই যাবই। লাষ্ট MP ইলেকশ্যনত আমাৰ 4,400 কিমান ডিফাৰেঞ্চ আছিলে। এবাৰ আমি ইয়াতকৈ বেছি ডিফাৰেঞ্চ কৰাৰ কাৰণে চিন্তা কৰিছোঁ। আমি আগত 19,000 ভোট পাইছিলে, এবাৰ আমি 21,000 ক্ৰছ কৰি লওঁ। আৰু ইয়াৰ কাৰণে বাকুগুৰি সমষ্টিত কোনো চিন্তা কৰিব নালাগে। আমি ৱেলকাম কৰিছোঁ বিভিন্ন ৰাজনৈতিক দলে যেন ইয়াত পাৰ্টিচিপেট কৰে, কোনেও যেন, কাৰণ ৰাজনীতি কৰিলেতো ভোট খেলিব লাগিব, ইয়াত মানা কৰা কোনো কথাই নাই। সেইকাৰণে সকলোক ৱেলকাম কৰিছোঁ। তো যিজন পাৰ্টীয়ে ইয়াত আহক আমি ৱেলকাম কৰিছোঁ, আৰু ফ্ৰেণ্ডলি যেন দাদাবাই হিচাপে ৰাজনীতি খেলোঁ, সেইখিনি মই আহ্বান কৰিছোঁ।